সৰ্বানন্দ সোণোৱালক ইমান অপমান কিয় অপমানিত হ'বলগীয়া হৈছে সৰ্বানন্দ সোণোৱাল? ৰঞ্জিত দাস ফণী তালুকদাৰৰ ফটো জিলা কাৰ্যনিৰ্বাহকত থাকিব পাৰিলে সোণোৱালৰ কিয় নোৱাৰে? সোণোৱালক একাষৰীয়া কৰি কাৰ ব্লু আইড বয় হোৱাৰ চেষ্টা ডিব্ৰুগড় বিজেপিৰ? এই প্ৰশ্নটো মঙলবাৰে আৰু অধিক প্ৰাসংগিক হৈ পৰিল। বিষয়টো ভালকৈ বুজিবৰ বাবে প্ৰথমে দুখন জিলাৰ দুখন কাৰ্যনিৰ্বাহকৰ দুটা দৃশ্য চাই লওক। প্ৰথমখন এয়া ডিব্ৰুগড় জিলা বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ, য'ত মঞ্চ শুৱৰণি কৰিছে সৰ্বানন্দ সোণোৱালে। কিন্তু অসম বিজেপিৰ মঞ্চত লাগি থকা বেনাৰত সোণোৱালৰ এখন ফটো লগোৱাৰ প্ৰয়োজনীয়তা বোধ কৰা নাছিল। এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছতেই বহুতেই ক'ব বিচাৰিছিল মঞ্চৰ বেনাৰত সভাপতি, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰহে ফটো লগোৱাটো নিয়ম। যদি এয়াই হয় তেন্তে বজালীত এয়া কি? বজালী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহকত দেখোন সভাপতিয়েই নহয়, মন্ত্ৰী বিধায়কৰো ফটোৱে মঞ্চ শুৱনি কৰিছে। চাওক এই দৃশ্য। মঞ্চৰ বেনাৰত ৰঞ্জিত দাস আৰু ফণী তালুকদাৰৰ বিশাল ফটো। ডিব্ৰুগড় জিলা বিজেপি আৰু বজালী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহকৰ এই দৃশ্য দুটাই কি বুজায়? প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ সৰ্বোচ্চ সমিতি সংসদীয় ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্য সোণোৱালৰ ফটো ইচ্ছাকৃতভাৱেই লগোৱা হোৱা নাছিল নেকি? কাৰোবাৰ ভয়ত বা কাৰোবাৰ ব্লু আইড বয় হোৱাৰ বাবেই ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ ফটো কাৰ্যনিৰ্বাহকৰ মঞ্চত থকা বেনাৰত লগোৱা হোৱা নাছিল নেকি? যদি বজালী জিলা বিজেপিয়ে কাৰ্যনিৰ্বাহকৰ মঞ্চত থকা বেনাৰত মন্ত্ৰী ৰঞ্জিত দাস আৰু বিধায়ক ফণী তালুকদাৰৰ ফটো সন্নিৱিষ্ট কৰিব পাৰে, তেন্তে ডিব্ৰুগড় বিজেপিয়ে কিয় নোৱাৰে? ইয়াৰ কাৰণ কি? এদেও দুদেও লুটানিয়া চেৱৰ দৰেই সোণোৱালক ডিব্ৰুগড় বিজেপিৰ মনৰ পৰা আঁতৰাই দিব বিচৰা হৈছে নেকি? প্ৰশ্নবোৰ বা চিন্তাবোৰ আমাৰ নহয়, ৰাইজৰহে। ডিব্ৰুগড় বিজেপিৰ নিষ্ঠাৱান বিজেপি কৰ্মীসকলৰ। যিগৰাকী ব্যক্তিক লৈ ডিব্ৰুগড় বিজেপিৰ তৃণমূল ব্যক্তিসকল আগবাঢ়ে, যিগৰাকী সৰ্বানন্দ সোণোৱালক আগবঢ়াই 2016ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীৰ পৰা ভোট বিচাৰিছিল, সেইগৰাকী ব্যক্তিক মাত্ৰ 5টা বছৰত এনে আলাই আথানি। ভাবিব নোৱাৰা এটা কথা, নিজৰ গৃহ সমষ্টিত নিজৰ নেতাৰ প্ৰতি জিলাৰ নেতৃত্বই একাষৰীয়া কৰিব বিচৰা এই অৱস্থা দেখি হয়তো সৰ্বানন্দ সোণোৱালৰ অনুৰাগী আৰু তৃণমূল কৰ্মী আজি ক্ষোভিত, লজ্জিত। নিউজ ডেস্ক ৰিপৰ্ট, অসম ডেইলি 24।